নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ধনৱান হ'বৰ বাবে মনত ৰাখিবলগীয়া তিনিটা কথা। পণ্ডিত চাণক্যই বহু জ্ঞানীৰ লগতে বহু ভাল নীতি প্ৰস্তুতকাৰী আছিল। যিকোনো ব্যক্তি ধনৱান আৰু সুখী হ'বৰ বাবে বহু গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। চাণক্যই কোৱা তিনিটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত আজি আমি আলোচনা কৰিম। প্ৰথম, কোনটো কথা ক'ত আৰু কেতিয়া ক'ব লাগে। যি ব্যক্তিয়ে ক'ত কি ক'ব লাগে জানে তেওঁ বুদ্ধিমান হয়। আমি দেখোঁ যে অভদ্ৰ আৰু অজ্ঞানীজনে যিকোনো স্থানতে অশুভ বেয়া শব্দ প্ৰয়োগ কৰে। এনে লোকে যিকোনো লোকৰ অসন্মান কৰিবলৈ সংকোচ নকৰে। এনে লোকে প্ৰমাণৰ অবিহনে মেলে মিটিঙে অশুভ কথা কয়। তেওঁ নিজে অপমানৰ অংশীদাৰ হ'ব লগা হয়। যি ব্যক্তি জ্ঞানী আৰু বুজা হয় তেওঁ শীতল আৰু শান্ত স্বভাৱৰ হয়। তেওঁ জানে যে ক'ত কি ক'ব বা ব্যৱহাৰ কৰিব লাগে। তেওঁ তেতিয়া কথা কয় যেতিয়া কোৱাৰ আৱশ্যক হয়। চাণক্যৰ মতে যিকোনো লোকে জানিব লাগে যে ব্যক্তি ক'ত আৰু কি কথা ক'ব লাগে। দ্বিতীয়, কাক ভাল পাব লাগে। কিছুমানে নজনাকৈ ভাল পায় আৰু ভাল পোৱাৰ নামত নিজৰ জীৱন ধ্বংস কৰে। জ্ঞানী লোকে জানে যে কাক ভাল পাব লাগে আৰু কাক সন্মান দিব লাগে। এনে ব্যক্তিৰ জীৱনত কেতিয়াও বিফল নহয়। যি ব্যক্তিয়ে মূৰ্খ অজ্ঞানীজনক ভাল পায় সেইজনে ভৱিষ্যতে সমস্যাত পৰে, শেষত নষ্ট হৈ যায়। কাকো বাহিৰৰ সৌন্দৰ্যতা চাই প্ৰেম কৰিব নালাগে। যেতিয়া ভিতৰৰ গুণসমূহ চাই লয় তাৰ পাছতহে ভাল পাব লাগে। অভদ্ৰ অজ্ঞানীজনে কেতিয়া কি কৈ দিব কোনেও নাজানে। স্নেহ ভাৱনা সদায় এনে ব্যক্তিৰ ওপৰত ৰাখিব যিজনে আপোনাতকৈ বেছি স্নেহ ভাৱ ৰাখে। যিজনে সঠিক পথ দেখুৱাই তেওঁক স্নেহ কৰিব লাগে। তৃতীয়, ক'ত খং কৰিব লাগে। খঙৰ কাৰণে বহু লোক ধনী হ'ব নোৱাৰে। বহু লোকে অযথা খঙৰ বাবে সমালোচনাৰ পাত্ৰ হ'ব লগা হয়। যিজনে অযথা খং কৰে তেওঁ নিজ বন্ধুসকলকো লাহেকৈ হেৰুৱাবলৈ আৰম্ভ কৰে। জ্ঞানী লোকে জানিব লাগে যে ক'ত কেতিয়া খং কৰিব লাগে। খঙাল ব্যক্তিয়ে উত্তেজিত হৈ নিজৰ আপোনজনৰ ওপৰতে খং কৰি পায়। কেতিয়াবা খঙত সীমা পাৰ হৈ যায় আৰু ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব লগা হয়, যাৰ বাবে তেওঁ পৰিয়ালৰ ধ্বংস হৈ যাব পাৰে। হাঁহি ধেমালিৰ পূৰ্ণ পৰিয়াল ধ্বংস হ'ব পাৰে। বহু লোকে খঙত পৰি পুত্ৰ কন্যা পত্নীক শেষ কৰি দিয়া দেখিবলৈ পোৱা যায়। বহু ধনী ব্যক্তিয়ে সমাজত কোনো লোকক অপব্যৱহাৰ কৰি সন্মান হানি কৰি লয়। সেয়েহে নিজৰ খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। নিয়ন্ত্ৰণ কৰাজন ধনী হ'ব পাৰে। আমি জনোৱা সকলো কথা যদি আপুনি ভাল পালে তেন্তে পাছৰ ভিডিঅ'সমূহ চাবলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ।